राज्य सरकारे तत्कालीनभावे अरुणोदय आमी 830 टकार পৰা 1000 टकाলৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাজ্য চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম। ৰাজ্য চৰকাৰে তৎকালীনভাৱে অৰুণোদয় আমি 830 টকাৰ পৰা 1000 টকালৈ আজিৰ পৰা বৃদ্ধি কৰিছোঁ। অৰ্থাৎ অহা 10 তাৰিখে যি অৰুণোদয় আমি দিব যাম সেই অৰুণোদয় আমি প্ৰত্যেক মাহত 1000 টকা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম।